ডিয়াৰ ষ্টুডেণ্ট, দ্য লাৰ্ণিং ডেস্ক নামৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম। ইয়াৰ আগৰ এটা ক্লাছ ইউটিউব চেনেলত আপডেট কৰা আছে, আপোনালোকে চাব পাৰে। তাত ফুল থিয়ৰী আলোচনা কৰা হৈছে আৰু আমাৰ আলোচনাখিনি হয় মেইনলি PYQ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ ওপৰত বেছড কৰি তাৰ পৰা টপিকবিলাক এক্সট্ৰাক্ট কৰা হয় আৰু এই টপিকবিলাক সম্পৰ্কে গভীৰকৈ আলোচনা কৰা হৈছে। যি কি নহওক, আজি CTETৰ অসমীয়া লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 বোথ পেপাৰৰ কাৰণে 4-5টামান গুৰুত্বপূৰ্ণ কেইটামান টপিক ইয়াত ইনক্লুড কৰা হৈছে। তাৰ ভিতৰত থাকিব সমাজ ভাষা বিজ্ঞান, ব্যতিৰেকী বিশ্লেষণ, কণ্ট্ৰাষ্টিভ এনালাইজ। ব্যতিৰেকী বিশ্লেষণ মানে কণ্ট্ৰাষ্টিভ এনালাইজ কি, হয়তো আপুনি আগতে পঢ়াই নাই বস্তুটো কি। 2026 ইয়াৰ ওপৰত কুৱেশ্যন আহিছে। গ্ৰামাৰ টিচিং, ব্যাকৰণ শিক্ষণৰ মূল উদ্দেশ্য কি, কুৱেশ্যন ইয়াৰ পৰা আগৰ পৰাই আহি আছে। কোড মিশ্ৰণ, কোড চুইজিং, ভাষা সঞ্চালন আৰু কোড মিশ্ৰণ কি, ইয়াৰ পৰাও কুৱেশ্যন অহা দেখা যায়। গতিকে ইয়াৰ বিষয়ে ডিটেইলছ আলোচনা কৰা হ'ব। যি কি নহওক, সমাজ ভাষা বিজ্ঞান। সমাজ ভাষা বিজ্ঞান কি? সমাজ ভাষা বিজ্ঞান আটাইতকৈ ডাঙৰ এটা আস্পেক্ট, য'ত ভাষাৰ সকলো সম্পৰ্কে, ভাষা আৰু সমাজৰ মাজত কি সম্পৰ্ক আছে সেই অধ্যয়ন ক'ত কৰা হয়? সমাজ ভাষা বিজ্ঞানত কৰা হয়। ই ভাষা বিজ্ঞানৰ এটা শাখা। ভাষা বিজ্ঞানৰ শাখা হৈছে সমাজ ভাষা বিজ্ঞান। ইয়াত ভাষা সমাজত কেনেকৈ ব্যৱহাৰ কৰা হয়, সামাজিক পৰিস্থিতি ভাষাক কেনেকৈ প্ৰভাৱিত কৰে, এই বিষয়ে আলোচনা কৰা হয়। 2026ত কুৱেশ্যন আহিছিল যে কোড মিক্সিং, কোড চুইচিং, গৃহ ভাষা, শিশুৰ ভাষা কোনটো বিষয়ৰ অন্তৰ্গত? তাত আছিল সমাজ ভাষা বিজ্ঞান। গতিকে অবভিয়াছলি আপোনাৰ জানিব লাগিব যে সমাজ ভাষা বিজ্ঞান কি। তেনেহ'লে সমাজ ভাষা বিজ্ঞানৰ আলোচ্য বিষয় হৈছে কোড মিশ্ৰণ। কোড মিশ্ৰণ পিছত পাম। কোড পৰিৱৰ্তন বা কোড চুইজিং বা কোড সঞ্চাৰণ, গৃহ ভাষা হোম লেংগুৱেজ, শিশুৰ ভাষা চিলড্ৰেনে কি ভাষা ব্যৱহাৰ কৰে, বহুভাষিকতা মাল্টিলিংগুৱেলিজম, ডাইলেক্ট উপভাষা, ভাষা আৰু সমাজৰ সম্পৰ্ক পোৱাত আলোচনা কৰা হয়। সমাজ ভাষা বিজ্ঞানত অধ্যয়ন কৰা হয়। যিকোনো ইয়াৰ পৰা কুৱেশ্যন আহিছে কাৰণে মই টপিকখিনি লৈছোঁ আৰু ইয়াৰ থিয়ৰিটিকেলি ডিছকাশ্যন কৰি আছোঁ। কণ্ট্ৰাষ্টিভ এনালাইজ। কণ্ট্ৰাষ্টিভ এনালাইজ ইয়াক কোৱা হয় ব্যতিৰেকী বিশ্লেষণ। এই ব্যতিৰেকী বিশ্লেষণ কি? হয়তো আপুনিও জনা নাছিল, ময়ো এনেকুৱা শব্দ আগত পোৱা নাই। ব্যতিৰেকী বিশ্লেষণ কি, ইয়াত লেংগুৱেজৰ গুৰুত্ব কি, এইটো এতিয়া জানিব লাগিব। আপুনি যদি অনলি টপিক লৈ যদি থাকে CTETৰ কাৰণে যে কি টপিক লিষ্টেড কৰা আছে সেইবিলাকেই পঢ়িব, কিন্তু তাৰ ভিতৰত যে কিমান চাব টপিক পৰে আপুনি সেইটো নাজানে হয়তো। সেইকাৰণে ছাবজেক্ট মেটাৰ বহুত ৱাইড হৈ যায়, বহুত ব্ৰড হৈ যায়। ব্যতিৰেকী বিশ্লেষণ, ব্যতিৰেকী কণ্ট্ৰাষ্টিভ এনালাইজ হৈছে, এইটো হৈছে কি এপ্লাইড লেংগুইষ্টিক, মানে প্ৰয়োগমূলক ভাষা বিজ্ঞান। ভাষা কেনেকৈ প্ৰয়োগ কৰা হয়, এইটো এটা গুৰুত্বপূৰ্ণ পদ্ধতি। ইয়াত 1950ত ৰবাৰ্ট লাৰো তেওঁ লেংগুইষ্টিক এক্ৰছ কালচাৰ নামৰ গ্ৰন্থত এই ধাৰণাখন জনপ্ৰিয় কৰিছিল। যিকে নহওক, এইবিলাক ৰুট মেমৰাইজেশ্যনৰ পৰা কুৱেশ্যন নাহে যে কোনে জনপ্ৰিয় কৰিছিল, কেনেকুৱা কি কৰিছিল, তাৰ পৰা কুৱেশ্যন যদিও নাহে, বাট আমাৰ কনচেপ্টৰ পৰা কিন্তু কুৱেশ্যন আহিব। এতিয়া চাওক, ব্যতিৰেকী বিশ্লেষণ হৈছে যেতিয়া এজন ব্যক্তিয়ে নিজৰ প্ৰথম ভাষা বা মাতৃভাষাৰ উপৰিও কোনো দ্বিতীয় ভাষা শিকে, তেতিয়া তেওঁৰ মাতৃভাষা অভ্যাস আৰু ব্যাকৰণৰ নতুন ভাষা শিকাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। L1 মানে কোৱা হৈছে মাতৃভাষা, লেংগুৱেজ 1, আৰু L2 হৈছে লেংগুৱেজ 2। আমি যেতিয়া লেংগুৱেজ 2 শিকোঁ, লেংগুৱেজ 1টো আমাৰ শিকিব নালাগে, কাৰণ লেংগুৱেজ 1 আমি অৰ্জন কৰোঁ বা আহৰণ কৰোঁ। কিন্তু L2 আমি যেতিয়া শিকোঁ তেতিয়া আমাৰ L1 কি কৰে, L2ৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে। গুৰুত্বপূৰ্ণ কি কৰে, ভূমিকা ৰাখে। কাৰণ L1ৰ লগত যদি L2ৰ যদি মিল হয় তেনেহ'লে ভাষা শিকা সহজ হ'ব, আৰু মিল নাথাকিলে ভাষা শিকা কি হৈ যাব, কঠিন হৈ যাব। এতিয়া L1 ধৰক আপোনাৰ এছামিজ ভাষাৰ আপুনি মানুহ, এতিয়া আপুনি যদি বেংগলী ভাষা শিকিব বিচাৰে তেনেহ'লে অতি সহজে শিকিব পাৰিব। কিহৰ কাৰণে শিকিব পাৰিব? কাৰণ এছামিজৰ লগত বেংগলীৰ লগত কি আছে, মিল আছে। আৰু যদি আপুনি এছামিজ ভাষাৰ মানুহ, আপুনি যদি তামিল ভাষা যদি শিকিব বিচাৰে তেনেহ'লে তামিল ভাষা আপুনি ইমান সহজে শিকিব নোৱাৰিব। কাৰণ কি, ইয়াৰ লগত এছামিজ ভাষাৰ মিল নাই বা মিল অতি কম। ইয়াত কোৱা হৈছে যে L1 L2 কি কৰে, প্ৰভাৱিত কৰে ভাষা
শিকাৰ ক্ষেত্ৰত। যদি মিল থাকে সহজ হ'ব, মিল নাথাকিলে কঠিন হ'ব। চ' এই যে আমাৰ ব্যতিৰেকী বিশ্লেষণত কি কৰা হৈছে, দুটা বা ততোধিক ভাষা গঠন সংৰচনা তুলনা কৰি সিহঁতৰ মাজত মিল আৰু পাৰ্থক্যসমূহ পদ্ধতিগতভাৱে চিহ্নিত কৰাটো ব্যতিৰেকী বিশ্লেষণৰ মূল উদ্দেশ্য। ব্যতিৰেকী বিশ্লেষণে কি কৰিছে, ভাষাৰ মাজত, দুটা ভাষাৰ মাজত মিল কি, পাৰ্থক্য কি, পদ্ধতিগতভাৱে ছিষ্টেমেটিকলিভাৱে বিশ্লেষণ কৰে। যি কি নহওক, ইয়াৰ মুখ্য উদ্দেশ্য কি, ব্যতিৰেকী বিশ্লেষণৰ মুখ্য উদ্দেশ্য কি, এইবিলাক জানিব লাগিব। ভাষাগত পাৰ্থক্যৰ বাবে শিক্ষাৰ্থীয়ে দ্বিতীয় ভাষা শিকাৰ সময়তে ভুলসমূহ পূৰ্বানুমান কৰা। ভাষাগত পাৰ্থক্যৰ বাবে শিক্ষাৰ্থীয়ে যেতিয়া দ্বিতীয় ভাষা শিকে সেই সময়ত কৰা ভুলসমূহ কি কৰা, পূৰ্বানুমান কৰা, যে এই ধৰণৰ ভুল কি কৰিব পাৰে, ষ্টুডেণ্টে কৰিব পাৰে, তাৰ বাবে কিছু প্ৰিকশ্যন লোৱা। শিক্ষণ প্ৰক্ৰিয়াত দেখা দিয়া অসুবিধা বা ভাষা নিৰাকৰণ কৰা। শিক্ষণ প্ৰক্ৰিয়াত কি কি অসুবিধা দেখা দিব, ভাষাৰ ক্ষেত্ৰত কি কি বাধা দেখা দিব, সেই বাধাখন অতিক্ৰম কৰা। আৰু ইয়াৰ বাবে কি কাৰ্যকৰী পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি প্ৰস্তুত কৰা। ইয়াৰ বাবে কি কাৰ্যকৰী পদ্ধতি আৰু শিক্ষাদান পদ্ধতি কি কৰিব লাগিব, প্ৰস্তুত কৰিব লাগিব। চ' আমি পঢ়িলোঁ যে ব্যতিৰেকী বিশ্লেষণৰ মুখ্য উদ্দেশ্য কি। এতিয়া পঢ়িব লাগিব যে ব্যতিৰেকী বিশ্লেষণৰ ছাবজেক্ট মেটাৰ কি, তাৰমানে কি কি বিষয়ৰ ওপৰত ব্যতিৰেকী বিশ্লেষণে আলোচনা কৰে। ইয়াৰ পৰা কুৱেশ্যন আহিছিল 2026। এতিয়া চাওক, ব্যতিৰেকী বিশ্লেষণে আলোচনা কৰে ফন'লজিকেল, ধ্বনি বিজ্ঞান বিষয়ক বিশ্লেষণ। ফন'লজি মানে চাউণ্ডৰ ওপৰত। ফন'লজি যেতিয়া ক'ব, ফনিম যেতিয়া আহিব তেতিয়া আহিব চাউণ্ড। ফন'লজিৰ বিষয়ে আলোচনা কৰিব। ফন'লজি কি, ভাষাত ধ্বনি গঠন কেনেকুৱা, স্বৰধ্বনি আছে না ব্যঞ্জন ধ্বনি আছে, তাৰমানে মেইনলি চাউণ্ডৰ বিষয়ে এই ছাবজেক্ট মেটাৰ, তাৰমানে ব্যতিৰেকী বিশ্লেষণত ফন'লজিৰ বিষয়ে আলোচনা কৰা হয়, ফন'লজিকেল এনালাইজ। ইয়াত কি আহিব, ফনিমছ আহিব, তাৰপিছত আহিব উচ্চাৰণ আৰু সুৰ, উচ্চাৰণ কেনেকুৱা কৰা হৈছে, আৰু সুৰ কেনেকুৱা, সুৰৰ উঠা নামা কেনেকুৱা কৰা হৈছে, তাৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হ'ব। ফন'লজিত এই ফনিমছ আহিব আৰু ইণ্টনেশ্যন এণ্ড ষ্ট্ৰেছ কিন্তু এই ফন'লজিৰ ভিতৰতেই আহে। তাৰপিছত দ্বিতীয় হৈছে ভাষাতত্ত্ব বিষয়ক বিশ্লেষণ। ভাষাতত্ত্ব বিষয়ত মানে কি চিনটেক্স। চিনটেক্স যেতিয়া ক'ব তেতিয়া কি হ'ব, চিনটেক্স যেতিয়া ক'ব তেতিয়া ষ্ট্ৰাকচাৰ আহি যাব। ষ্ট্ৰাকচাৰ সম্বন্ধে আলোচনা কৰা হয়, যে বাক্য এটা লিখিবৰ কাৰণে কি কি ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰা হয়। ছাপ'জ আমি ইংৰাজী বাক্য লিখিবৰ কাৰণে ছাবজেক্ট ভাৰ্ব অবজেক্ট ব্যৱহাৰ কৰোঁ। ছাবজেক্ট ভাৰ্ব অবজেক্ট, যে আই ইট ৰাইচ, কিন্তু আমি অসমীয়া গ্ৰামাৰ মানে বাক্য ব্যৱহাৰ কৰাৰ কাৰণে কিন্তু ছাবজেক্ট প্লাছ অবজেক্ট প্লাছ ভাৰ্ব ব্যৱহাৰ কৰোঁ। ইয়াত ছাপ'জ মই ভাত খাইছোঁ, ছাবজেক্ট মই, ভাত অবজেক্ট, খাইছোঁটো কি ভাৰ্ব। গতিকে এই যে ষ্ট্ৰাকচাৰ, এই ষ্ট্ৰাকচাৰ কিন্তু অধ্যয়ন কৰা হয় ব্যতিৰেকী বিশ্লেষণৰ মাধ্যমত। তাক কোৱা হৈছে চিনথেটিক বা গ্ৰামাৰিটিকেল এনালাইজ। ইয়াত অনলি চিনটেক্স নহয়, গ্ৰামাৰৰ আৰু বাকী বস্তুবিলাক আহি যাব, লিংগ আহি যাব, বচন আহি যাব, নাম্বাৰ আহি যাব। চিনটেক্স যেতিয়া ক'ব তেতিয়া ষ্ট্ৰাকচাৰ আহি যাব। ষ্ট্ৰাকচাৰ মানে কি, গ্ৰামাৰ আহি যাব। তাৰপিছত তৃতীয় নম্বৰ হৈছে শব্দাৰ্থ সংক্ৰান্তীয় বিশ্লেষণ, ছেমেণ্টিক্স এনালাইজ। ছেমেণ্টিক্স এনালাইজ মানে কি, শব্দৰ আৰু অৰ্থ বা বাক্যৰ অৰ্থৰ কি ষ্টাডি আহি পৰিব, যে শব্দ পৰিৱৰ্তন হ'লে বাক্যৰ কেনেকুৱা পৰিৱৰ্তন হয়, বা এটা শব্দই বেলেগ বেলেগ ঠাইতে বেলেগ বেলেগ অৰ্থ যে প্ৰকাশ কৰে, এইটোও কিন্তু ইয়াৰ ভিতৰত আহে। ছেমেণ্টিক্স এনালাইজ বা শব্দাৰ্থ সংক্ৰান্তীয় বিশ্লেষণৰ বিষয়ত আলোচনা আহিব। কনচেপচুৱেল ডিফাৰেঞ্চ, সংকলাত্মক পাৰ্থক্য, এটা ভাষাত শব্দই আন এটা ভাষাত সম্পূৰ্ণ একে শব্দ নাথাকিব পাৰে, চেম ইয়াত আহিব। তাৰপিছত ভ্ৰামক শব্দ, দুটা ভাষাত দেখিবলৈ শুনিবলৈ একে কিন্তু বেলেগ বেলেগ শব্দ, জতুৱা ঠাঁচ, খণ্ড বাক্য, এই সকলোবিলাক ক'ত আহি পৰিব, এই ছেমেণ্টিক্সত আহি পৰিব। গতিকে আমি কিন্তু কি পঢ়িলোঁ, আমি ব্যতিৰেকী বিশ্লেষণৰ ছাবজেক্ট মেটাৰ পঢ়িলোঁ। যে ব্যতিৰেকী বিশ্লেষণৰ ছাবজেক্ট মেটাৰৰ ভিতৰত অন্যতম আছিল ফন'লজিকেল ষ্টাডি, তাৰপিছত আছিল কি ছেমেণ্টিক্স, তাৰপিছত আছিল চিনটেক্স। যিকেই নহওক এই তিনিটা হৈছে মূল বিষয়বস্তু। কিন্তু ব্যতিৰেকী বিশ্লেষণৰ কিছুমান সীমাবদ্ধতা আছে। কুৱেশ্যন ইয়াৰ পৰা আহিছিল যে কোনটো ব্যতিৰেকী বিশ্লেষণৰ ভিতৰত নপৰে। এদিকে অভিধানিক, তাৰমানে শব্দ সম্ভাৰ, লেক্সিকেল, এই অভিধানিক কিন্তু ব্যতিৰেকী বিশ্লেষণৰ ভিতৰত
নপৰে। আৰু ইয়াৰ ব্যতিৰেকী বিশ্লেষণৰ সীমাবদ্ধতাৰ ভিতৰত কি অভিধানিক কিন্তু ব্যতিৰেকী বিশ্লেষণৰ ভিতৰত নপৰে। আৰু ইয়াৰ আৰু এটা সীমাবদ্ধতা আছে কি যে আমি ব্যতিৰেকী বিশ্লেষণৰ উদ্দেশ্য হৈছে কি ভুলবিলাক পূৰ্ব অনুমান কৰা, কিন্তু সকলোবিলাক ভুল আমি পূৰ্ব অনুমান কৰা সম্ভৱপৰ নহয়। যিকি নহওক ব্যতিৰেকী বিশ্লেষণ আমি পঢ়িলোঁ, ব্যতিৰেকী বিশ্লেষণৰ ছাবজেক্ট মেটাৰ আৰু ছাবজেক্ট মেটাৰ বন্ধু নহয়, সেইটো আমাৰ মেইনলি বিষয়বস্তু। যিকি নহওক আমি আজি পঢ়িম গ্ৰামাৰ টিচিং, ব্যাকৰণ শিকন। কিহৰ কাৰণে ব্যাকৰণ শিকন অতি গুৰুত্বপূৰ্ণ হৈ যায়। ব্যাকৰণ শিকনৰ আচলতে ইম্পৰ্টেঞ্চ কি, কিয় আমাৰ ব্যাকৰণ শিকিব লাগে। আমি আগত যে পঢ়িছিলোঁ ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, একেবাৰে যে ৰুট মেমৰাইজেশ্যন যে কৰিছোঁ, কিন্তু তাৰপিছত সেই ৰুট মেমৰাইজেশ্যন যে আমি চেণ্টেন্সত এপ্লাই কৰিব পৰা নাই, তেতিয়া আমি নানান প্ৰব্লেমত ভুগিবলগীয়া হৈছে। তাৰমানে কি প্ৰেক্টিকেল নাজানিছিলোঁ। তেনেহ'লে কিয় আমি ব্যাকৰণ অধ্যয়ন কৰোঁ। ব্যাকৰণ অধ্যয়ন কৰাৰ উদ্দেশ্য হৈছে ভাষা শুদ্ধভাৱে ক'ব আৰু লিখিব পৰা, যাতে ভাষা আমি শুদ্ধভাৱে কি কৰিব পাৰি, ক'ব পাৰি আৰু লিখিব পাৰি। ইয়াৰ কাৰণে কি কৰা হয়, ব্যাকৰণ অধ্যয়ন কৰা হয়। ভাষাগত ভুল কমোৱা, আমাৰ যাতে ভাষাগত ভুল কমে, যোগাযোগ দক্ষতা বৃদ্ধি কৰে, আমাৰ মাজত যাতে যোগাযোগ দক্ষতা ভাল হয়, শুনা কোৱা পঢ়া আৰু লিখা দক্ষতা উন্নত কৰা, আমাৰ যাতে এই দক্ষতা LSWR যিখন আছে পিছত মই পঢ়াই দিম, সেইটো যাতে ডেভেলপ হয়। ভাষাৰ গঠন ষ্ট্ৰাকচাৰ বুজি সঠিকভাৱে ব্যৱহাৰ কৰা হৈছে ব্যাকৰণ শিক্ষাৰ মূল উদ্দেশ্য। চিম্পল, এইটো হৈছে ব্যাকৰণ শিক্ষাৰ মূল উদ্দেশ্য। চ' এতিয়া আমি পঢ়িব লাগিব যে ব্যাকৰণ শিক্ষাৰ মূল উদ্দেশ্য কোনটো নহয়। সাপোজ ব্যাকৰণৰ নিয়ম মুখস্থ কৰা, নিয়ম মুখস্থ কৰা, তাৰ মানে মুখস্থ বিদ্যাত কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থাত মুখস্থ বিদ্যাত কিন্তু একেবাৰে কি কৰি দিছে, একেবাৰে নেগলেক্ট কৰি দিছে। আৰু যেতিয়া আপুনি CTET পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, আপুনি কনচেপ্টৰ ওপৰত বেছি গুৰুত্ব দিব, ৰাদাৰ দেন কি ফেক্সুৱেল ইনফৰমেশ্যন অকল ৰাট্টা মাৰি নহয়, কনচেপ্টৰ পৰা কিন্তু কুৱেশ্যন বেছি আহে। কেৱল পৰীক্ষাৰ বাবে ভাল নম্বৰ পোৱা ব্যাকৰণ শিক্ষাৰ উদ্দেশ্য নহয়, কেৱল বানান শুদ্ধ কৰা ব্যাকৰণ শিক্ষাৰ উদ্দেশ্য নহয়, বা কেৱল উচ্চাৰণ শুদ্ধ কৰা ব্যাকৰণ শিক্ষাৰ উদ্দেশ্য নহয়। ব্যাকৰণ শিক্ষাৰ মূল উদ্দেশ্য কোনটো বিকল্প, এইটো এটা কুৱেশ্যন। তেনেহ'লে হ'ব কি ভাষাৰ শুদ্ধ ব্যৱহাৰ শিকা। ভাষাৰ শুদ্ধ ব্যৱহাৰ মানে কি, ইয়াত লিখিবৰ কাৰণে ভাষা শুদ্ধ হ'ব লাগিব, আৰু ক'বৰ কাৰণে ভাষা কি হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। মনত ৰাখিবা, গ্ৰামাৰ ইজ ফৰ ইউজ নট ফৰ ৰুলছ। গ্ৰামাৰ কিন্তু নিয়মৰ কাৰণে নহয়, ইউজৰ কাৰণে গ্ৰামাৰ। যিকি নহওক ইয়াত এটা কুৱেশ্যন আছে, ভাষা আৰু লিখনৰ ধাৰণাসমূহ যুক্তিসংগতভাৱে আৰু শব্দৰূপে প্ৰকাশ কৰা দক্ষতা বিকাশ কৰা। কেৱল নিয়ম মুখস্থ কৰাৰ কাৰণে নহয়, ইয়াৰ মূল উদ্দেশ্য হৈছে ভাষা স্পষ্টভাৱে ব্যৱহাৰ কৰা, ভাষা স্পষ্ট আৰু যুক্তিসংগতভাৱে প্ৰকাশ কৰিব পৰা, আৰু লিখা দক্ষতা উন্নয়ন কৰা। বাকীবোৰ ভুল। ইয়াৰ কুৱেশ্যন এটা আহিছিল 2026 PYQ যে ইংৰাজী ব্যাকৰণ শিকাৰ এটা মুখ্য উদ্দেশ্য কি, ইংৰাজী ব্যাকৰণ যে আমি শিকোঁ মুখ্য উদ্দেশ্য কি, এইটো 2026 আহিছিল। ব্যাকৰণ শিক্ষাৰ মুখ্য উদ্দেশ্য সেম, যে ব্যাকৰণ শিক্ষাৰ মুখ্য উদ্দেশ্য কি, যে ভাষা আৰু লিখনৰ ধাৰণাসমূহ যুক্তিসংগতভাৱে শুদ্ধৰূপে প্ৰকাশ কৰাৰ দক্ষতা বিকাশ কৰা। সেম কথা, তাৰমানে লিখাটোও ঠিক হ'ব লাগিব আৰু কথা কোৱাটোও ঠিক হ'ব লাগিব, ইয়াত যাতে ইৰৰ নাথাকে। ভাষা মিশ্ৰণ বা কোড মিক্সিং কি, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনালাইজ কৰি কিন্তু মই দি আছোঁ। ভাষা মিশ্ৰণ কি, এতিয়া চাওক ভাষা মিশ্ৰণ মানে কি, আপুনি যেতিয়া ভাষা এটা ব্যৱহাৰ কৰি আছে, চেণ্টেন্স এটা ব্যৱহাৰ কৰি আছে, একে বাক্য বা একে বক্তব্যৰ ভিতৰত দুটা বা ততোধিক ভাষাৰ শব্দাংশ বা বাক্যাংশ মিহলাই ব্যৱহাৰ কৰা কোড মিক্সিং বোলে, কোড মিক্সিং বোলে বা কোড মিশ্ৰণ বোলে। অৰ্থাৎ মূল ভাষা একেই থাকে, কিন্তু তাৰ লগত আৰু আন ভাষাৰ কিছুমান কি হয়, সংযোজন হয়। মূল এটা মেইন এটা ভাষা থাকিব, তাৰ মাজত আৰু কিছুমান ভাষা আহিব। কি সাপোজ উদাহৰণস্বৰূপে আজি মই মাৰ্কেটলৈ যাম, এতিয়া মাৰ্কেটটো ইংৰাজী ইংলিছ, ইয়াত কি কৰা হৈছে, কোড মিক্সিং কৰা হৈছে। মোৰ এছাইনমেণ্ট আজি জমা দিব লাগিব, এই যে এছাইনমেণ্ট, তাৰপিছত শিক্ষকজনে মোক প্ৰজেক্ট দিলে, ইয়াত কি কৰা হৈছে যে ইয়াৰ মূল ভাষা কিন্তু এছামিছ, ইয়াৰ মূল ভাষা কিন্তু এছামিছ, কিন্তু ইংৰাজী শব্দ মিহলি কৰা হৈছে। যেতিয়া ভাষা এটা মেইন ভাষা থাকোঁতে বেলেগ এটা ভাষা ইয়াত ইনক্লুড হয়, তাকেই কোড মিশ্ৰণ বুলি কোৱা হয়, কোড মিক্সিং বুলি কোৱা হয়। এতিয়া আমাৰ জানিব লাগিব যে কোড মিশ্ৰণৰ বৈশিষ্ট্য কি। চিম্পল কথা, এটা বাক্যৰ ভিতৰতে সংগঠিত হয়, এটা বাক্য থাকিব লাগিব। মূল ভাষা অপৰিৱৰ্তিত থাকে, মূল ভাষা পৰিৱৰ্তন নহয়। আন ভাষা বা শব্দাংশ সংযুক্ত হয়, আন ভাষাৰ লগত নতুন শব্দ সংযুক্ত হয়। বহু ভাষিক সমাজত ই এটা স্বাভাৱিক ঘটনা। বহু ভাষিক সমাজ, যি সমাজত
মাল্টিলিংগুৱেল যিখন সমাজ আছে এইবিলাক হৈয়ে থাকে, যোগাযোগ সহজ আৰু ফলপ্ৰসূ কৰে। যোগাযোগ কি হয়, অতি সহজ হৈ যায়। তাৰমানে আমি আমাৰ থিংকিং ভালকৈ, আমাৰ যিটো মনৰ ভাৱ ভালকৈ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ। কোট মিশ্ৰণৰ কাৰণ কি? কোট মিশ্ৰণৰ কাৰণ হৈছে উপযুক্ত মাতৃভাষাৰ শব্দ তৎক্ষণাত মনলৈ নাহে, চিম হ'ব পাৰে। নতুন বিজ্ঞান প্ৰযুক্তি আধুনিক বিষয়ত নতুন নতুন শব্দ উৎপত্তি হৈছে। বহু ভাষিক পৰিৱেশত বহুত ভাষাৰ উত্থান হৈছে, নতুন নতুন ভাষা আহি থাকে। সহজ আৰু দ্ৰুত যোগাযোগ প্ৰয়োজন। সহজ আৰু দ্ৰুত যোগাযোগৰ বাবে নতুন নতুন ভাষা আমি ব্যৱহাৰ কৰোঁ। সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ, ভাষাৰ প্ৰভাৱ দেখা যায়। এতিয়া আমি ছ'চিয়েল মিডিয়াত যে লিখিবৰ কাৰণে কিমান ভাষাৰ লগত কোড মিক্সিং অতি সহজ হৈ যায়। এই কোড মিক্সিঙৰ কি আছে, গুৰুত্ব আছে। কি গুৰুত্ব আছে? শিক্ষাৰ্থীয়ে বিষয় এটা সহজকৈ শিকে। আপুনি যদি কয় মোৰ দূৰভাষখন লৈ আহ, তেনেহ'লে নুবুজিব। আপুনি যদি কয় মোৰ মোবাইলখন লৈ আহ, বুজিব নে নাই? অতি সহজে বুজিব। মাতৃভাষা আৰু লক্ষ্য ভাষাৰ মাজত সংযোগ স্থাপন কৰে। মাতৃভাষা L1 আৰু লক্ষ্য ভাষা L2ৰ মাজত কি বঢ়িয়া এটা সম্পৰ্ক স্থাপন কৰিব পাৰে। ভাষা শিকাৰ ভয় কমায়। ঠিকেই কথা। নতুন ভাষা শিকাত সহায় কৰে, নতুন এটা ভাষা শিকাত সহায় কৰে। শ্ৰেণীকোঠাৰ অংশগ্ৰহণ বৃদ্ধি কৰে। ছাত্ৰসকলে শ্ৰেণীকোঠাত কি কৰে? অংশগ্ৰহণ বৃদ্ধি কৰে। সেইকাৰণে কি কৰা হৈছে? মাদাৰ টঙৰ ব্যৱহাৰ কিন্তু শ্ৰেণীকোঠাত এমফাচাইজ কৰা হৈছে। সেইকাৰণে এতিয়া ভাষা সঞ্চাৰণ বা কোড চুইচিং কি? কোড চুইচিং মানে কি? কথোপকথনৰ সময়তে এটা ভাষাৰ পৰা আন এটা ভাষালৈ সম্পূৰ্ণভাৱে সলনি কৰা কোড পৰিৱৰ্তন বা কোড চুইচিং কৰে। ছাপোজ আপুনি এটা ভাষা কৈ আছে, দেন আপুনি টোটালি চেঞ্জ কৰি দিলে ভাষাটো। এটা চেণ্টেঞ্চ অসমীয়াত কৈ দেন পৰৰ চেণ্টেঞ্চটো পূৰা ইংলিছত কৈ দিলে, তাত কোৱা হৈছে কোড চুইচিং। আপোনাৰ কোডখন কি চুইচিং হৈ গ'ল। বক্তাই এটা ভাষা ব্যৱহাৰ কৰি থাকোঁতে হঠাৎ আন এটা ভাষা সলনি কৰিলে। উদাহৰণস্বৰূপে মই আজি বিদ্যালয়লৈ গ'লোঁ, টু দ্য ক্লাছ ৱাজ ভেৰি ইণ্টাৰেষ্টিং। তুমি কেনে আছা? আই এম ফাইন। ইয়াত কি কোৱা হয়? কোড চুইচিং কোৱা হৈছে। কিয়? কোড চুইচিঙত ভাষা এটা সম্পূৰ্ণকৈ পৰিৱৰ্তন হয়। কোড পৰিৱৰ্তনৰ প্ৰকাৰ। কোড পৰিৱৰ্তনৰ কেইটামান প্ৰকাৰ আছে। কি প্ৰকাৰ? বাক্যান্তৰণ, কোড পৰিৱৰ্তন। বাক্যান্তৰণ, এটা বাক্য এটা ভাষাত আৰু পৰৱৰ্তী বাক্যত আন ভাষাত কোৱা হয়। বাক্যান্তৰণ মানে বাক্যৰ শেষত কোডৰ পৰিৱৰ্তন হ'লে কোৱা হয় বাক্যান্তৰণ, কোড পৰিৱৰ্তন। যে মই ঘৰলৈ যাওঁ, আই উইল কল ইউ লেটাৰ, মানে দুটা বাক্য আছে কিন্তু এজনেই বক্তাই কৈছে, তাৰপিছতে মই ঘৰলৈ যাওঁ, আই উইল কল ইউ লেটাৰ। এইটো ইংলিছ কোৱা হৈছে। মানে বাক্যৰ শেষত কি কৰা হৈছে? কোড পৰিৱৰ্তন কৰা হৈছে। তাক কৈছে বাক্যান্তৰণ, কোড পৰিৱৰ্তন। বাক্যভৰ্তনীন কোড পৰিৱৰ্তন, ইণ্টাৰ চেণ্টিনেণ্টেল চুইচিং। ইয়াত কৈছে যে বাক্যৰ মাজতেই, এটা বাক্যৰ মাজতেই যেতিয়া ভাষা সলনি কৰা হয়, যে মই ভাবিছোঁ ইউ শুড কাম টুমৰো, তাক কোৱা হয় বাক্যভৰ্তনীন কোড পৰিৱৰ্তন। তাৰপিছত সংযোজক কোড পৰিৱৰ্তন। সংযোজক, বাক্যৰ আৰম্ভণিত বা শেষত আন ভাষাৰ সংক্ষিপ্ত শব্দ বা অভিব্যক্তি ব্যৱহাৰ কৰা হয়, তাক কোৱা হয় সংযোজক কোড পৰিৱৰ্তন। তুমি আহিবা, ঠিক আছে, অ'কে, অইল মই এতিয়া যাওঁ। এইবিলাক এক্সাম্পল দিয়ে, অইল মই এতিয়া যাওঁ। এইটো কোন পৰিৱৰ্তনৰ ভিতৰত পৰে? কোড পৰিৱৰ্তনৰ বৈশিষ্ট্য। কোড পৰিৱৰ্তনৰ কেইটামান বৈশিষ্ট্য আছে। ভাষা সম্পূৰ্ণভাৱে সলনি হয়। বাক্যৰ বক্তাৰ স্তৰত সংগঠিত হয়। বাক্য বা বক্তব্যৰ স্তৰত বক্তব্য চলি থকা সময়ত হয়। বহুভাষিক যোগাযোগ অধিক দেখা যায়। বক্তাই পৰিস্থিতি অনুসৰি ভাষা সলনি কৰে। পৰিস্থিতি অনুসৰি কি হৈ যায়? ভাষা সলনি হয়। কোড পৰিৱৰ্তনৰ কাৰণ শ্ৰোতাৰ ভাষাগত সুবিধা, বিষয়বস্তুৰ পৰিৱৰ্তন, আৱেগ বা অনুভূতি প্ৰকাশ। যেতিয়া আমি খং চং কৰিলে বেলেগ বেলেগ চাবা মানে ভাষাই কোড চুইচ হৈ যায়। বিশেষ পৰিস্থিতিক অধিক স্পষ্ট, বিশেষ পৰিস্থিতিৰ কাৰণে অধিক স্পষ্ট কৰা হয়। যেতিয়া বেলেগৰ কথা পূৰা কোৱা হয় বঢ়িয়াকৈ, বহুভাষিক সমাজত ইয়াত প্ৰভাৱ পৰে। চ' আই থিংক আপুনি অতি সহজকৈ বুজিব পাৰিছে। গতিকে আপুনি যদি কিবা বুজাত যদি প্ৰব্লেম হয়, দেন অবভিয়াছলি আপুনি কমেণ্ট কৰি জনাব পাৰে। থেংক ইউ ভেৰি মাছ। আপোনাক আকৌ এবাৰ আমাৰ নতুন চেনেললৈ স্বাগতম।